বাপৰে কি ট্ৰেফিক জাম ইয়াত। লালকিল্লাটো ইয়াৰ ওচৰে পাজৰে আছে হ'বলা, বেনাৰটো দেখিলোঁ। আহি পাই গ'লোঁ ফাইনেলি গাইজ অল্ড দিল্লী ষ্টেচন। ইয়াৰ পৰাই মোৰ অসমলৈ ট্ৰেইন আছে। হেই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। থাম্বনেইলখন দেখি হয়তো আপোনালোকে গম পাইছেই আজি মই অসম যাম, মানে ঘৰ যাম। মনটো তামাম ফূৰ্তি লাগি আছে মোৰ। যিমান পাৰোঁ মই যাওঁতে ভিডিঅ' কৰি আপোনালোকক দেখাব ট্ৰাই কৰিম, গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই কাপোৰ পেক কৰিম, পেক কৰি তাৰপিছত ইয়াৰ পৰা ওলামেই। এতিয়া ইয়াৰ পৰা বাছত যাম, বাছত গৈ অল্ড দিল্লী ষ্টেচন যাম। অল্ড দিল্লী ষ্টেচনটো ইয়াৰ পৰা অলপমান দূৰ, বেছি দূৰ নহয়, 30 কিলোমিটাৰমান হ'ব চাগে এপ্ৰক্সিমেটলি। তাৰ পৰা এখন ট্ৰেইন আছে অসমলৈ, মানে কামাখ্যা জংচনলৈ আছে। কামাখ্যাৰ পৰা আকৌ মই ট্ৰেভেলাৰ দি পেলাই নগাঁও পামগৈ। আৰু এই মাত্ৰ বাছত উঠিলোঁ, এতিয়া গৈ আছোঁ অল্ড দিল্লী ষ্টেচন। বাছখন অলপ টাইম ৰখাই দিলে ট্ৰেফিকৰ বাবে। ইয়াত বহুত বেছিয়ে ট্ৰেফিক আচলতে। আগত আৰু ভয়ংকৰ ট্ৰেফিক দেখিবলৈ পাব, ভিডিঅ'টো খালি চাই থাকক। আকৌ জাৰ্ণি ষ্টাৰ্ট হ'ল। ইয়াত যে আপোনালোকে দেখিছে দলং টাইপ, সেইখন দলং নহয় আচলতে, সেইখনৰ ওপৰেদি মেট্ৰ' যায়। এইখন কমপ্লিট হোৱা নাই বাৰু, এতিয়াও বনাই আছে। ওপৰত মেট্ৰ' যায় আৰু তলত গাড়ীবোৰ যায়। যদি ইয়াত মেট্ৰ' নাথাকিল হয়, ট্ৰেফিক জাম ইমানেই বেছি হ'ল হয়, মানুহে খোজকাঢ়ি হয়তো ক'ৰবাত যাব নোৱাৰিলে হয়। আমাৰ অসমৰ সকলোবিলাক পথ পকী হৈ যোৱাৰ বাবে অসম চৰকাৰে চেষ্টা চলাইছে, আৰু ইয়াত সকলোবোৰ পথৰ ওপৰত যাতে মেট্ৰ' লাইন যায় তাৰে চেষ্টা চলাইছে দিল্লী চৰকাৰে। বহুত পিছ পৰি আছে আমাৰ অসমখন, বাৰু যিয়ে নহওক অসমৰ হৈ আমি গৌৰৱ ফিল কৰিব লাগে, বা ময়ো কৰোঁ। আৰু অলপ পাছত মই পাৰ হ'ম যুধিষ্ঠিৰ সেতুৰে, আৰু এই সেতুখন আছে যমুনা নদীৰ ওপৰতে। দিল্লীলৈ আহিলে বা ইয়াৰ পৰা গ'লে যমুনা নদীখন দেখা পাবই আপোনালোকে। ইয়াৰ ওপৰেদি ট্ৰেইন বাছ সকলোবিলাক আহে, আৰু তাজমহলৰ পাছফালেও যমুনা নদীখনেই আছে। একেখন নদীয়ে চবতে ঘূৰি ফুৰিছে মোৰ নিচিনাকৈ এতিয়া। গাইজ, এইখনেই যুধিষ্ঠিৰ সেতু। মই যিমান পাৰিছোঁ দেখাইছোঁ আপোনালোকক। ইয়াৰ তলতে আছে যমুনা নদীখন। ব্ৰহ্মপুত্ৰখন যেনেকুৱা ডাঙৰ, তাতকৈও অলপ বেছি ডাঙৰহে হ'ব চাগে যমুনা নদীখন। এইখন পাৰ হৈয়ে মই পাম কাশ্মীৰী গেট। তাৰ পাছত এখন ৰিক্সা ল'ব লাগিব ষ্টেচন যাবলৈ। বাপৰে কি ট্ৰেফিক জাম ইয়াত। কিমান টাইমৰ পৰা মানুহবিলাক জামত ফচি আছে ঠিক নাই। এনেকুৱা টাইমত যদি এম্বুলেঞ্চ আহি যায়, বেমাৰী চাগে কিবাই হ'ব গাড়ীতে। ইয়াতকৈ আমাৰ অসমতে বহুত ভাল, তাত বহুত কম ট্ৰেফিক, বিন্দাছ ঘূৰিব পাৰি। এতিয়া মই পাই গ'লোহি কাশ্মীৰী গেট ISBT, আৰু ইয়াৰ পৰা এখন মই ৰিক্সা ল'ম অল্ড দিল্লী ষ্টেচনলৈ। মই মোৰ চাৰিওফালৰ দৃশ্যবিলাক আপোনালোকক দেখাব চেষ্টা কৰিম। লালকিল্লাটো ইয়াৰ ওচৰে পাজৰে আছে হ'বলা, বেনাৰটো দেখিলোঁ। মই আগতেও লালকিল্লা আহিছোঁ বাৰু। মই 2019তে লালকিল্লা, আগ্ৰা এইবিলাক ঘূৰিলোঁ। তেতিয়া মোৰ কোনো ধৰণৰ চেনেল নাছিলে, সেইবাবে আপোনালোকক মই ভিডিঅ' দেখাব নোৱাৰিলোঁ। কিন্তু এতিয়া যদি আকৌ যাওঁ সেইবিলাক জেগালৈ, মই নিশ্চয় এটা ভিডিঅ' কৰি আপোনালোকক দেখাম। আপোনালোকে যদি চেনেলটো ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' পাই থাকিব। আহি পাই গ'লোঁ ফাইনেলি গাইজ অল্ড দিল্লী ষ্টেচন। ইয়াৰ পৰাই মোৰ অসমলৈ ট্ৰেইন আছে। চাই লওক এবাৰ দিল্লী ষ্টেচনটো। ইয়াত দিল্লী ৱৰ্ডটো 3টা লেংগুৱেজত লিখা আছে, ইংলিছ, হিন্দী আৰু উৰ্দু। উৰ্দু ভাষাত কিয় লিখিলে সেইটোহে মই নুবুজিলোঁ। ইয়াৰ মাতৃভাষাটো হিন্দীয়ে। আহি উপস্থিত হৈছোঁহি অল্ড দিল্লী ষ্টেচনত। আপোনালোকেও এবাৰ চাই লওক অল্ড দিল্লী ষ্টেচনটো কেনেকুৱা। এইটোৱে আছিলে অল্ড দিল্লী ষ্টেচন। এতিয়া মই যাওঁ মোৰ প্লেটফৰ্ম নম্বৰত। মোৰ প্লেটফৰ্ম নম্বৰ হৈছে 16।
গতিকে বলক যাওঁ। এনেকৈ ট্ৰেইনৰ বাবে ৰৈ এজন ল'ৰাক লগ পাই গ'লোঁ। সিও যাব মই যোৱা ট্ৰেইনতে। আহকচোন কথা পাতি চাওঁ এবাৰ ল'ৰাজনৰ লগত। भाई तुम्हारा नाम क्या है? आशिक। आशिक, कहाँ का रहने वाले हो तुम? राजस्थान का रहने वाले हो। अभी कहाँ जा रहे हो तुम? बंगाल जा रहा हूँ। बंगाल जा रहे हो। ब्रह्मपुत्र एक्सप्रेस से ही जा रहे हो ना? मतलब মানে এই মই যিখন ট্ৰেইনত যাম সিও সেইখন ট্ৰেইনতে যাব। ফাইনেলি গাইজ ট্ৰেইন আহি পালে। ইয়াৰ প্ৰত্যেকটো কেবিনতে CCTV লগোৱা আছে, গতিকে বেছি ভিডিঅ' কৰা নাই মই ট্ৰেইনত। যিমানখিনি পাৰিছোঁ কৰিছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো, আৰু যদি পাৰোঁ কৰি যাম। থাৰ্ড এচিৰ ডবাবিলাকত CC কেমেৰা লগোৱা নাথাকে, কিন্তু ছেকেণ্ড এচিৰ ডবাত যে CC কেমেৰা লগোৱা থাকে ময়ো আজিহে গম পালোঁ, গতিকে বেছি ভিডিঅ' কৰা নাই মই। আহি পাই গ'লোঁ বিহাৰ, আৰু এইবোৰ চব ঘেঁহুৰ খেতি হয়। টোটেল 3খন ষ্টেট পাৰ হ'ব লাগে দিল্লীৰ পৰা অসমলৈ আহোঁতে, UP, বিহাৰ আৰু ৱেষ্ট বেংগল। তাৰ পিছতহে অসম পায়। কিলোমিটাৰ হিচাপত ধৰিলে 2000 কিলোমিটাৰ হৈ যায় ট্ৰেইনৰ চিধা ৰাস্তাত। গাড়ীত আহিলে বেছি হ'ব কিলোমিটাৰটো। জাষ্ট অসম সোমালোঁ গাইজ। এইখিনি চাগে কোকৰাঝাৰ হ'ব। আমাৰ অসমখনো বহুতেই ধুনীয়া হয়। ইয়াত ইমানেই ধুনীয়া ধুনীয়া জেগা আছে, চাই থাকিলে শেষেই নহ'ব চাগে। বিশেষকৈ পাহাৰীয়া জেগাবিলাক মই বহুত ভাল পাওঁ। আপোনালোকে যদি পাহাৰীয়া জেগাবিলাক ভাল পায় তেনেহ'লে কমেণ্ট কৰি জনাব। মই তাত গৈও ভ্লগ বনাবলৈ চেষ্টা কৰিম। ফাইনেলি পাই গ'লোহি কামাখ্যা জংচন। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ইয়াতে মোৰ দিল্লীৰ পৰা অসম ভ্ৰমণ অন্ত পৰিলে। লগতে ভিডিঅ'টোও সমাপ্ত হ'ল, আৰু এয়াই আছিলে মোৰ দিল্লীৰ পৰা অসমলৈ ভ্ৰমণ। আগলৈও আপোনালোকে মোৰ ভিডিঅ'বিলাক এনেকৈ চাই থাকিব। ধন্যবাদ গাইজ।